নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ এই পাঠদান কাৰ্যসূচীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আহিছোঁ কেইখনমান গ্ৰন্থ, আলোচনী তথা বাতৰি কাকত। তোমালোকে দেখিছা, মই তোমালোকক এখন এখনকৈ দেখুৱাবলৈ যত্ন কৰিম। এইখন তোমালোকে দেখিছা মেৰেং। গ্ৰন্থৰ বিপণীত তোমালোকৰ নিশ্চয়কৈ চকুত পৰিছে মেৰেং। তাৰপিছত তোমালোকে দেখিছা অটোগ্ৰাফ। দেখিছানে অটোগ্ৰাফ? তাৰপিছতে মই তোমালোকক দেখুৱাবলৈ যত্ন কৰিম এখন সাপ্তাহিক, জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত সাদিন। দেখিছা? আৰু এখন আলোচনী তোমালোকৰ চকুত পৰিছে নিশ্চয় সাতসৰী। দেখিছা? যদিও আলোচনী কেইখন বা বাতৰি কাকতখন পুৰণা, ইয়াৰ গুৰুত্ব আছে। এইখন হ'ল সাদিন কাকতৰ সাপ্তাহিক পৰিপূৰিকা সাদিন। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এই গ্ৰন্থকেইখন বা বাতৰি কাকত আলোচনী কেইখন দেখুওৱাৰ উদ্দেশ্য কি বাৰু? উদ্দেশ্য এটাই, কাৰণ ইয়াৰ আগতে মই তোমালোকক আৰু এটা বস্তু দেখুৱাইছোঁ। এয়া চোৱা, তোমালোকে বাতৰি কাকতখনৰ শেষ পৃষ্ঠাত যদি চোৱা, এটা নাম তোমালোকৰ চকুত পৰিব। দেখিছা? মুখ্য সম্পাদক তিলক হাজৰিকা আৰু সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। এই বাতৰি কাকতখন অলপ দিনৰ আগতে অৱশ্যে এটা ভুৱা প্ৰচাৰ ওলাইছিলে, বন্ধ হৈ গ'ল বুলি, কিন্তু কাকত গোষ্ঠীয়ে পিছত ঘোষণা কৰিলে যে আচলতে বন্ধ হৈ যোৱা নাই। সেয়া যি কি নহয়, তাৰপিছত তোমালোকে আকৌ দেখিবা, ইয়াতো দেখিছা তোমালোকে সাতসৰী নামৰ আলোচনীখনত দেখিছা পোহৰৰ কাৰ লিখিছা সুন্দৰ হাতৰ আখৰে। ইয়াৰ চহী বাৰু অনুৰাধা শৰ্মা পূজাৰী। দেখিছা? খুব সুন্দৰ হাতৰ আখৰ। গতিকে এটা নাম তোমালোকে দেখিছা, নিশ্চয় তোমালোকৰ চকুত পৰিছে, সেয়াই হৈছে অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰী এটা চিৰ পৰিচিত নাম, অসমৰ জনপ্ৰিয় এগৰাকী লেখিকা তথা সাংবাদিক। এইগৰাকী লেখিকাৰ বিষয়ে আজি কিয় আমি টানি আনিছোঁ বাৰু? কাৰণ এটাই, কাৰণ তোমালোকৰ দশম শ্ৰেণীৰ পাঠ্যপুথিত এইগৰাকী লেখিকাৰ এটা সুন্দৰ গল্প অন্তৰ্ভুক্ত কৰা হৈছে তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি, আৰু পাঠটোৰ নাম হ'ল অৰণ্য যাত্ৰা। অৰণ্য যাত্ৰা। অৰণ্য আমি সকলোৱে নিশ্চয় ভাল পাওঁ, কাৰণ আমি মানুহ মাত্ৰেই আমি প্ৰকৃতি ভাল পাওঁ, সেউজীয়া ভাল পাওঁ। আমি নিশ্চয়কৈ অৰণ্যত বিচৰণ কৰিব বিচাৰোঁ। গতিকে অৰণ্য যাত্ৰা নামৰ পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে আমি প্ৰথমতে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ বিষয়ে অলপ জানোচোন আহা। কাৰণ তোমালোকক মই আগতেও কৈছোঁ যে যেতিয়া আমি এটা পাঠ পঢ়িবলৈ যাওঁ, পাঠটো পঢ়াৰ আগতে বা পাঠটোৰ ভিতৰলৈ সোমোৱাৰ আগতে তোমালোকৰ ভাষা বিষয়ৰ যি ভাষা বিষয়ক পাঠেই নহওক, ইংৰাজী, অসমীয়া, হিন্দী যিয়েই নহওক, পাঠটো তোমালোকৰ কাৰণে যিমান গুৰুত্বপূৰ্ণ, সেই পাঠটোৰ লেখক লেখিকাগৰাকীৰ বিষয়ে জনাটো সমানেই গুৰুত্বপূৰ্ণ। গতিকে মই তোমালোকক অৰণ্য যাত্ৰা নামৰ পাঠটোৰ লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ বিষয়ে কিছু কথা জনাবলৈ বিচাৰিছোঁ। লেখক পৰিচয় অনুৰাধা শৰ্মা পূজাৰী। বৰ্ডখন যথেষ্ট পিছল, গতিকে হাতৰ আখৰ পিছলি গৈছে লিখি যাওঁতে। অনুৰাধা শৰ্মা পূজাৰী। আগতে যদি তোমালোকে বাইদেউৰ বিষয়ে জনা নাছিলাও, এতিয়া তোমালোকে ভালধৰণে তেওঁৰ বিষয়ে জানিবলৈ যত্ন কৰিবা। অনুৰাধা শৰ্মা পূজাৰী বাইদেউ এগৰাকী জনপ্ৰিয় লেখিকা তথা সাংবাদিক বুলি মই ইতিমধ্যে তোমালোকক কৈছোঁ। তেওঁৰ জন্ম হৈছিলে 1964 চনত যোৰহাটত। আৰু তেওঁৰ শিক্ষা জীৱনৰ বিষয়ে ক'বলৈ গ'লে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত তাৰ পৰাই তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিলে। তাৰপিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলে।
ইয়াৰ পিছতে তেওঁ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্যন পাঠ্যক্ৰম গ্ৰহণ কৰে। এয়াই আছিল তেওঁৰ শিক্ষা জীৱন। ইয়াৰ পিছতে তেওঁৰ আৰম্ভ হয় কৰ্মজীৱন। প্ৰথমতে কিন্তু এইগৰাকী বাইদেৱে শিক্ষকতাৰেহে কৰ্মজীৱন আৰম্ভ কৰিছিল। ক'ত কৰিছিল জানোচোন আহা। প্ৰথমতে তেওঁ কলিকতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ অধীনত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰপিছত তেওঁ তোমালোকে দেখিছা অসমৰ এখন জনপ্ৰিয় আলোচনী, দুখিত আলোচনী নহয়, বাতৰি কাকত আমাৰ অসমত তেওঁ কি কৰিছিলে, সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিলে। তাৰপিছত তেওঁ মই যে দেখুৱাইছিলোঁ তোমালোকক সাদিন আৰু সাতসৰী, এই সাদিন আৰু সাতসৰী নামৰ কাকত আলোচনীত তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে আৰু বৰ্তমানেও তেওঁ তাতেই কৰ্মৰত। এতিয়া অনুৰাধা সমপূজাৰী বাইদেউৰ বিভিন্ন তেওঁ উপন্যাস লিখিছে, গল্প লিখিছে, গল্প সংকলন আছে তেওঁ। তাৰপিছত আত্মজীৱনীমূলক গ্ৰন্থও লিখিছে। কলিকতাত থকা কালছোৱাত তেওঁৰ পতিৰ নাম হ'ল প্ৰদীপ পূজাৰী। তাৰপিছত এগৰাকী পেছাত অভিযন্ত্ৰা। গতিকে সেই কলিকতাত থকাৰ সময়ছোৱাত বাইদেৱে খুব সুন্দৰ সুন্দৰ কলিকতীয়া জীৱনৰ অভিজ্ঞতাৰে তেওঁ কলিকতাৰ চিঠি লিখিছে, ডায়েৰী লিখিছে আৰু এই অটোগ্ৰাফখন তেওঁ কলিকতাত থকা কালতে লিখা। তাৰপিছত আমি যদি চাওঁ গ্ৰন্থৰ বিপণীত দেখিম চাহেবপুৰাৰ বৰষুণ, তাৰপিছত তোমাৰ হৃদয়ে বিজ্ঞাপন, কাঞ্চন, তাৰপিছত নাহৰৰ নিৰিবিলি চাহ, যিখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা কালচোৱাৰ অভিজ্ঞতাৰে তেওঁ লিখিছিলে। খুব ধুনীয়া বৰাগী নদীৰ ঘাট, আৰু ইয়াৰ প্ৰত্যেকখন উপন্যাসৰ কথাবোৰ খুব সুন্দৰ, যিবোৰ মই আগতে নিজেও বহি টুকি ৰাখিছিলোঁ, ডায়েৰী পাতত টুকি ৰাখিছিলোঁ। আৰু বাইদেউৰ আনকি মোৰ মনত আছে চাহেবপুৰাৰ বৰষুণ নামৰ যিখন উপন্যাস আছিলে, সেইখন আমি পঢ়ি থকা দিনত কলেজত আমি বান্ধৱীৰ পৰা আনকি খুজিও লৈছিলোঁ, উপহাৰ হিচাপে পাবলৈ উদ্বাউল হৈ পৰিছিলোঁ। চাহেবপুৰাৰ বৰষুণ খুব ধুনীয়া কিতাপখন, তোমালোকেও পঢ়িবা বুলি আশা ৰাখিলোঁ। আৰু এই চাহেবপুৰা বৰষুণ নামৰ উপন্যাসখনৰ বাবেই তেওঁ অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটাও লাভ কৰিছিলে। তাৰপিছত তেওঁ 2013 চনত ৰেনেচা অসম বঁটাও লাভ কৰিছিলে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইমানখিনিলৈকে আমি অৰণ্য যাত্ৰা নামৰ পাঠটোৰ লেখিকা অনুৰাধা সমপূজাৰী বাইদেউৰ বিষয়ে জানিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি তোমালোকৰ পাঠ অৰণ্য যাত্ৰালৈ আগবাঢ়িম। গতিকে আজিৰ পাঠদান তোমালোকৰ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।